9 বজাত ব্ৰেকফাষ্ট 10 বজাত ড্ৰেছ আপ সদায় মাৰ্কেটিং আচ্ছা 12 বজাতো ইভিনিং কেনিকলৈ যোৱা মই হলে একদম কনফিউজিং দে খুচৰি আপুনি বাৰু জানানে নাই আমাৰো আছে চেনেলেটি নবৌ বিউটি চাওকচোন আমাৰ ভিডিঅ'টি নজনা কথা বহু শিকিবি চালে আমাৰ চেনেলটি ভাল কথা শিকিব ভাল গান শুনিব ছাবস্ক্ৰাইব কৰি ল'লে চেনেল দুটি আপোনালোকৰ সহাৰে আমাৰ হ'ব আশীৰ্বাদ নবৌ আমাৰ জীৱনলৈ আহিব আমাৰ জীৱনলৈ আহিব দাইলপনীয়া হ'লে হ'ব ভাত চাউলীয়া হ'লে হ'ব ৱেইনজি অলৰা বুঢ়া টেৰা হ'লে হ'ব অনলি পইচা পিক তামাচা পিক পইচা নহ'লে চব চেছ পইচা পিক তামাচা পিক পইচা নহ'লে চব চেছ নকৰিবি হুলস্থুল ঠাণ্ডা ঠাণ্ডা কুল কুল ঠাণ্ডা ঠাণ্ডা কুল কুল পটকে ভাল লাগে মনটো ঐ বাঢ়িলে চেনেলৰ ভিউজবোৰ পটকে ভাল লাগে মনটো বাঢ়িলে চেনেলৰ লাইকছবোৰ ইমান দিনৰ পৰা জিৰ' হৈ আছিল মোৰ এই চেনেলৰ ভিউজবোৰ আজিকালি সেইবাবে ধুনীয়া ভিডিঅ' বনাইছো যাতে অলপমান ভিউজ হয় এটা ভিউজ বাঢ়িলে ভাল লাগে মনটো আৰু বনাবলে ভিডিঅ' জানা মই হলে একদম কনফিউজিং দে লোকৰ গান লিখাটো কিমান কষ্ট যোগেন মেটেলক সুধিবি কেমেৰামেন হোৱাটো কিমান কষ্ট নবৌচাৰী সুধিবি কভাৰ চং গাবলৈ কিমান কষ্ট মাধুৰ্য্যদাও সুধিবি ইউটিউবত ভিডিঅ' দি জ্বলা কলা খোৱাৰ মছলা কি বান্ধৈ আৰু নমজা কি জুগেন হাজৰিকা চেনেল থকা যোগেন মেটেলক সুধিবি তেটো ফালি কভাৰ চংগুৱা মাধুৰ্য্যদাও সুধিবি মানে মোকে সুধিবি তই মাধুৰ্য